সো গুড ইভিনিং গাইজ, এইফালে চেক কৰক আবেলি ইভিনিং সময় বৰ্তমান। এইফালে আছে মুড়িবিলাক আছে, এইফালে আছে নতুন ফাৰ্মখন। চ' সকলোকে স্বাগতম নতুন ভিডিঅ'ত। বহুত দিনৰ মূৰত আকৌ এবাৰ আহি গ'লোঁ ফাইনেলি। চ' এতিয়া বৰ্তমান আছোঁ ফাৰ্মতে। এইফালে চাওক আবেলি হ'ল প্ৰায় 4টা চাৰে 4টা বাজিলে। বাকী নিশ্চয় থাম্বনেইল টাইটেল চাই গম পাইছে কিহৰ ওপৰত ভিডিঅ'টো হ'ব গৈ আছে। এখন লোকেল মুৰ্গী ফাৰ্ম কেনেকৈ আপোনালোকে আৰম্ভ কৰিব। চ' বহুতৰে মনত এইটো কুৱেশ্যন থাকে যে ফাৰ্মখন কৰিম বুলি ভাবিছোঁ, কিন্তু ষ্টাৰ্টিং ক'ৰ পৰা কৰিম, কেনেকৈ কৰিম, কি কথা। ডাইৰেক্টলি ইমান ইনভেষ্টমেণ্ট, যিহেতু মই আগৰ ভিডিঅ'ত কৈছোঁৱেই যে এইখন ফাৰ্ম বনাওঁতে মোৰ প্ৰায় 70,000 গৈছিলে। এণ্ড দেন এইখন বনাওঁতে প্ৰায় মোৰ 45,000 গৈছিলে। চ' এইখনৰ চাইজটো সৰু, ইয়াতে কেনেকৈ 70,000 গ'ল, আৰু এইখনৰ চাইজটো ডাঙৰ, ইয়াতে কেনেকৈ 45,000 গ'ল। সকলোখিনি কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু জল্দি তোকে কৰাই দিয়ক। চ' এতিয়া ব'লক আৰম্ভ কৰোঁ। মেইন বস্তুটো কি, মেইন ইয়াৰ গেমটো কি, যে সৰু ফাৰ্মখন 20 বাই 12 ফুট ফাৰ্মখন বনাওঁতে 70,000 টকা গৈছে। এণ্ড দেন এই ইমান ডাঙৰ 24 বাই 36 ফিট এখন ফাৰ্মখন বনাওঁতে অনলি 45,000 গৈছে। চ' ইয়াৰে আচল ৰহস্যটো কি, সকলোখিনি কৈ আছোঁ। ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কমেণ্ট কৰি দিব কেনেকুৱা টাইপৰ টপিকত ভিডিঅ' লাগে। চ' এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনালোকে যদি ফাৰ্মিং ষ্টাৰ্ট কৰিম বুলি ভাবিছে, ডাইৰেক্টলি ইমান ইনভেষ্টমেণ্ট নকৰিব। ডাইৰেক্টলি ইনভেষ্টমেণ্ট কৰিলে আপোনালোকৰ কি হ'ব, পিছত যদিহে আপোনালোকৰ প্ৰফিট নহয়, বা যদি আপোনালোকৰ পইচাটো ৰিটাৰ্ণ নহয়, তেনে আপোনালোকৰ বহুতখিনি প্ৰব্লেম হৈ যাব পাৰে। বা আপোনালোকে আকৌ সেই বস্তুটো ৰিষ্টাৰ্ট কৰিবৰ কাৰণে আপোনালোকৰ তাত সেই যোনটো এমাউণ্ট যোনটো আছিলে, সেই এমাউণ্টটো হয়তো নাথাকিব পাৰে। চ' মেইন ৰিজন সেইটো, আপোনালোকে একদম সৰুকৈ, মানে ধৰি লওক সৰুকৈ আৰু জাষ্ট 50টামান মুৰ্গীৰ পৰা আপোনালোকে ষ্টাৰ্টিং কৰিব। আৰু যদিহে আপোনালোকে ভালকৈ ৰিটাৰ্ণ পাইছে, চ' তেতিয়াহে আপোনালোকে বস্তুটো আগবঢ়াই নিব। আপোনালোকে 50টামান মুৰ্গী আপোনালোকে ফাৰ্ষ্ট পুহিব। তাৰপিছত পুহি কেনে বস্তুটো জানি ল'ব যে কেনেকুৱা বেমাৰ ছিজন, আৰু তাৰপিছত মাৰ্কেটখন কেনেকুৱা আপোনালোকৰ। চ' মাৰ্কেটখন বেছি নিৰ্ভৰ কৰে, মাৰ্কেট প্লাছ আপোনালোকৰ মুৰ্গীটো মানে হেল্থটো। যদি আপোনালোকে যদি 50টা পুহিছে, তাৰে যদি আপোনালোকৰ 30টা মৰিয়ে যায়, 20টাত থাকিব। 20টা পুহিলে আপোনালোকৰ মূলটোও নোলাব, লাভটো দূৰৰে কথা। ষ্টাৰ্টিং ক'ৰ পৰা কৰিব, মোক যিহেতু ক'লোঁ আপোনালোকক সৰুকৈ এটা ঘৰ বনাই লওক, 10 বাই 10 বা তেনেকুৱা এটা। যদিহে আপোনালোকৰ তাত এক্সট্ৰা ৰুম পৰি আছে, যে ইয়াত মুৰ্গী চুৰ্গী পুহিব পৰা যাব 50টামান, এক্সট্ৰা ৰুম পৰি থাকিলেতো ভালেই কথা। যদি পৰি থকা নাই, দেন সৰুকৈ এটা ঘৰ বনাই লওক। ইমান ডাঙৰকৈ বনোৱাৰ কোনো প্ৰয়োজন নাই। চ' তেনেকৈ বস্তুটো আপোনালোকে ঘৰ চৰ ধুনীয়াকৈ বনাই লোৱাৰ পিছত, আপোনালোকে যোনটো মুৰ্গী আছে, মুৰ্গীটো আনক। মুৰ্গী অনাৰ পিছত আপোনালোকে ভালকৈ বস্তুটো মেডিচিন চেডিচিন গোটেইখিনি, দানা চানা, কষ্টিং চষ্টিং কিমান হয়, কি কথা, সকলোখিনি আপোনালোকে বস্তুটো এবাৰ জানি লোৱাৰ পিছত আপোনালোকৰ ইমানখিনি সাহস হৈ যাব যে সেই বস্তুটো, সেই বিজনেছটোৰ ওপৰত আপোনালোকে ৰিস্ক লৈ কেনে আপোনালোকে ইমানখিনি এমাউণ্ট এটা ইনভেষ্ট কৰিব পাৰিব। চ' সেই বস্তু আপোনালোকে ভালকৈ জানি লোৱাটো বহুত বেছি প্ৰয়োজন হয়। আৰু সেইবাবে আপোনালোকে ফাৰ্ষ্টে কমাই মুৰ্গী পোহক, দেন ইমান ডাঙৰকৈ ইনভেষ্টমেণ্ট কৰিব নালাগে। সৰুকৈ জাষ্ট 5-10 হাজাৰ টকাত, খুব বেছি 5,000 টকাত এটা ৰুম বনি যায় 50টা মুৰ্গী পুহিব পৰা কাৰণে। ইমান একো টেনশ্যন নাই। ধুনীয়াকৈ বাঁহ চাহ দি বনাওক ঘৰটো, আৰু এনেকুৱা লোহাৰ নেটো দিব নালাগে, বাঁহৰে দিয়ক এনেকৈ গুঠি কিনে, এই ওপৰত যেনেকুৱা আছে এনেকুৱা টাইপৰ। চ' এনেকৈ এতিয়াও বহুতে এনেকুৱা ফাৰ্ম ইউজ কৰে। এনেকুৱা ফাৰ্মত মানে এনেকুৱা বস্তু এনেকুৱাই ইয়াতে ইউজ কৰে আৰু। চ' সেইটো বস্তু। চ' মেইন কথাটো এতিয়া সেইটো, আপোনালোকে এটা ল' বাজেটত, ল' ইনভেষ্টমেণ্টত আপোনালোকে কামটো ষ্টাৰ্ট কৰক। মাৰ্কেটটো চাওক, মাৰ্কেটটো আপোনালোকৰ ওচৰলৈ আনক, যাতে আপোনালোকৰ মুৰ্গীটো পুহি লাভ নহ'ব, মুৰ্গী ফাৰ্ম ডাঙৰকৈ বনাই লাভ নহ'ব, যদিহে আপোনালোকৰ তাত মাৰ্কেটটো নাথাকে। মাৰ্কেটটো হৈছে একদম 1 নম্বৰ কথা, 1 নম্বৰ পইণ্ট। সেই বস্তুটো আপোনালোকৰ তাত থাকিব লাগিব। আপোনালোকে সেই মাৰ্কেটটো ভালকৈ জানিব লাগিব, তেতিয়াহে আপোনালোকে ফাৰ্মিংটো আগুৱাই লৈ যাব পাৰিব। আৰু যদিহে আপোনালোকৰ তাত মাৰ্কেটটো নাথাকে, তেতিয়াতো আপোনালোকে মুৰ্গীটো পুহিতো একো লাভেই নাই। সেইটো কথা আপোনালোকে ভালকৈ গুৰুত্ব দিব লাগিব। আৰু মুৰ্গী চাইজ বা ভাল দানা, ভাল কোৱালিটি দানা, সেইবোৰ খুৱাব লাগিব আপোনালোকে। বাকী এতিয়াতো বাৰু মোৰ ঠিকে চলি আছে। এতিয়া ঠাণ্ডা দিনৰ কাৰণে বেছি পোহা নাই, এবাৰ 100 আনিছিলোঁ। আৰু এইখন ফাৰ্ম যিহেতু অলপ এনেকুৱা হৈ আছে, তো ইয়াত অলপ ভাবি আছোঁ, মানে প্লাষ্টিকে দিওঁ নে টিঙে দিওঁ, সেইটো ভাবি আছোঁ। চ' সেইকাৰণে মানে অলপ এতিয়ালৈকে কাম কৰা হোৱা নাই। আৰু যিহেতু সেইখিনি ইয়ালৈ নানোৱেই, চ' সেইকাৰণে এইখন ফাৰ্ম ইমান হেৰি কৰা নাই। জাষ্ট হাঁহ কেইটামান আছে, 7টামান আছিলে, বিহুত বেছি দিলোঁ প্ৰায় কেইটামান। চ' এতিয়া আছে 3টা হাঁহ আছে, কণী পাৰি আছে। সিহঁতৰ কাৰণে এতিয়া ইয়াতে এটা মানে গঁৰাল টাইপৰ বনাই আছোঁ, আৰু ল' বাজেটত এক্সট্ৰাকৈ বনোৱা নাই। যিহেতু এখন বাৰাণ্ডা আছেই,
চ' এই বাৰাণ্ডাখনতে এইটো চাওক, এইখিনি জেগা প্ৰায় 10 ফুটমান হ'ব, 10 ফুটমান দীঘল। এইফালে এইখিনি আৰু সিহঁতৰ মানে কিমান আৰু 10টামান, আৰু ইনকুবেটৰটো মই সিহঁতে যিহেতু হাঁহে কণী পাৰি আছে, চ' ইনকুবেটৰত কণীখিনি দি দিছোঁ মই। প্ৰায় 20টা 30টামান হ'ল। দুজনী আছে, দুটা মানে হাঁহ আছে কণী পাৰাকৈ, আৰু এটা মতা আছে। চ' সেই দুটাই ডেইলি পাৰি আছে, কেতিয়াবা নাপাৰে। চ' প্ৰায় 20-22টামান হ'ল কণী। চ' তেনেকৈ মেচিনটো উলিয়াই আছোঁ। ইয়াতে সৰু সুৰাকৈ বৰ্তমান কৰি থৈছোঁ। চাওক, মই আপোনালোকক সেইটোৱে বুজাব খুজি আছোঁ যে কিবা এটা কাম হাতত লওঁতে অলপমান ল' ইনভেষ্টমেণ্টৰ পৰা আৰম্ভ কৰিব। মই কাৰণ ইয়াৰ আগত এনে নৰ্মেলি আমাৰ ঘৰত হাঁহ আছিলে, আগতে হাঁহ তেনেকৈ পোহা হৈছিলে, কিন্তু ফাৰ্ম হিচাপত বা এনেকৈ মানে কমাৰ্চিয়েল হিচাপত হাঁহ পোহা হোৱা নাছিলে। মানে এতিয়া যিহেতু মই অকল লোকেল মুৰ্গীয়ে পুহি থাকোঁ, লোকেল মুৰ্গী যিহেতু মোৰ ফাৰ্মত হেৰি হয়, চ' মই হাঁহ তেনেকৈ এতিয়ালৈকে পুহি পোৱা নাই যিহেতু। চ' এইবাৰ ভাবিছোঁ ভালকৈ অলপ হেভিকৈ অকণমান, যিহেতু মেচিনত অলৰেডি ইমানখিনি কণী দিয়ে দিছোঁ, প্ৰায় 20টামান হ'লেই, আৰু সিহঁতে যিহেতু ডেইলি পাৰি আছে, চ' সেইকাৰণে অলপ তেনেকুৱা হৈ আছে। বাকী এইটো মই ভালকৈ দেখাম বাৰু আপোনালোকক, হাঁহৰ বিষয়ে পিছত ক'ম। বাকী এতিয়া যিহেতু মই ক'লোঁ আপোনালোকক ল' বাজেট ল' ইনভেষ্টমেণ্টৰ পৰা আপোনালোকে কামটো আৰম্ভ কৰক। মুৰ্গী পোৱালি কমাই আনক, 50টামান আনক প্ৰথমতে। 100টা যদি কৰিব পাৰে বা 100টা যদি পোহাকৈ জেগা আছে, তেনে 100টা আপোনালোকে কৰক বস্তুটো। কিন্তু আপোনালোকে এটা ধ্যান দিব লাগিব যে মাৰ্কেটত আপোনালোকৰ তাত ঠিক থাকিব লাগিব। বাকী সেয়াই। বাকী আৰু ইমানখিনি হেৰি কৰিব নালাগে, ইমানখিনি ডাঙৰকৈ ফাৰ্ষ্টে কৰিব নালাগে। আৰু প্ৰায় 5-10 হাজাৰৰ ভিতৰত এখন ফাৰ্ম বনাব পৰাকৈ আপোনালোকে ভালকৈ হিচাপ কৰি কেনে কোনফালে মিলে জাষ্ট ঘৰটো হ'লেই হ'ল। আৰু ভালকৈ খালি ধ্যান ৰাখিব যাতে ফুল কভাৰ নহয়, কাৰণ কি বুলি কয়, বায়ু, বতাহ চতাহ, ৰ'দ এইবিলাক পৰিব লাগিব, তেতিয়াহে বস্তুটো গ্ৰ'থটো মানে অলপ ভাল হ'ব। আৰু দিলে ইমানে আছিলে। বাকী কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্টত জনাব। যদি ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাইছোঁ নেক্সট ভিডিঅ'ত গাইছ, বেলেগ এটা টপিকত। চ' তেতিয়ালৈকে বাই বাই।